তোমাৰ নামটো শুনিয়ে দৰ্শকে 2 ছেকেণ্ড হাঁহি লৈছে নিশ্চয়। মই এটা কন্টেন্ট বনি গলো না এতিয়া। ইছৰা এইটো ন মহাপুৰুষ শ্ৰী মাধৱদেৱৰ হেল্ল' গাইজ নমস্কাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ মাধৱদেৱ থান, মানে মাধৱদেৱৰ জন্মস্থান আমাৰ নাৰায়ণপুৰতে আছে লেটেকু পুখুৰী। আমি ইয়ালৈ আহিছোঁ আৰু মোৰ লগত এয়া লিজা আছে আৰু ইফালে মোৰ আৰু এটা ফ্ৰেণ্ড হিমালয় আছে আৰু তাৰ লগৰ এজন আহিছে। অসম সাহিত্য সভা চাবলৈ আহিছিলে, এতিয়া ইয়ালৈও আহিছে ফুৰিবলৈ। এতিয়া আমি যাওঁ ভিতৰলৈ আৰু গোটেইখিনি দেখাওঁ, ব'লক চাই থাকক। আৰু দুটা জেগা মানে দুটা হেৰি আছে ন, দুখন আছে আৰু এইখন প্ৰথমখন বিহপুৰ এফালৰ পৰা আহিলে মানে এইটো প্ৰথম পায় ইয়াত, আৰু ইফালে নাৰায়ণপুৰ ফালেদি আহিলে মানে আৰু ইখন পায় প্ৰথম ভোগপুৰ ফালেদি। এতিয়ালৈকে কেইবাৰ আহিছোঁ? দুবাৰ। মই এবাৰে আহিছোঁ বাৰু। আৰু আমি আজি সেৱা নকৰোঁ ইয়াত, অকল দেখামহে বস্তুখিনি। কোন তুমি? কোন তুমি? হে তুমি কোন? হিমালয়। তোমাৰ নামটো শুনিয়ে দৰ্শকে 2 ছেকেণ্ড হাঁহি লৈছে নিশ্চয়। মই এটা কন্টেন্ট বনি গলো না এতিয়া। ইছৰা আৰু এয়া পাৰ্থলা হিমালয়ৰ লগৰ। নাযাওঁ, সেয়া কৰিবি নি? ক যদি কগে যা। আমাৰ লিজা বাইদেউ এয়া ব্লগাৰ, জেগা দেখাই দিছোঁ অলপ। পাঠা কিবা এটা কওক, কেনেকুৱা লাগিছে অনুভৱ? আৰু সিটোত যাম, সিটো আচলটো ন? এইটো নকলটো এইটো ব'লা। আমি ইয়াত চালোঁ, মই আগতেও আহিছোঁ, আমি কেইজনী আহিছোঁ সেইকাৰণে আহিছোঁ বাৰু। অকণমান আমি ফটো চটো মাৰিছোঁ আৰু সিহঁতে অহা নাই আগতে, সেইকাৰণে সিহঁতি ভালকৈ চাই মেলি লৈছে। মোৰ ব্লগত আজি প্ৰথম ওলাইছে নহয়, কেনেকুৱা লাগিছে? ফাৰ্ষ্ট টাইম তাইৰ ব্লগত তোৰ ওলাইছো। সৌভাগ্য হৈছে আজি মোৰ ব্লগত উঠা। আই এম টু লাকি। ৰিপিট। এই ছোৱালী দুজনীক দেখি মই ইম'চনেল হৈছোঁ। বহুত দিনৰ মূৰত লগ পাইছোঁ, ভাল লাগিছে মনত। ইমানো এক্টিং কৰিব নালাগে। আৰু আমাৰ লগৰ সেয়া ফটো মাৰিব লগালে, আমি বহি থাকোঁ গাড়ীত। এইটো খোল। খোল। এতিয়া আমি যাওঁ নেক্সটটো চাবলৈ ন? তুমি ওলোৱা আকৌ। হয়, গৈ আছোঁ আমি এতিয়া নেক্সটটো চাবলৈ। নেক্সট মেইন য'ত জন্ম হৈছিলে মাধৱদেৱৰ লেটেকু পুখুৰী, আৰু সেইখিনি গোটেইখিনি দেখাই আছোঁ। এতিয়া আমি এফালে লেফ্ট ছাইডে যাম। এয়া শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লিখাই আছে, চাইনবোৰ্ডখন অকণমান হেৰি হৈ গৈছে। এতিয়া লেফ্ট ছাইডে আমি গ'লে মানে অকণমান দূৰ গৈয়ে পাম এই জেগাটো। গ'লোহি লেটেকু পুখুৰী। ইয়াত আচলতে নতুন মানুহ কিছুমান দেখিছোঁ, মানে বহুত দূৰৰ পৰা আহিছে সাহিত্য সভাৰ লগতে এয়াও চাই যাম বুলি আহিছে। মই গেটখন দেখাইছোঁ, এয়া গেট বনাই আছে, বনাই হোৱাগেই নাই নতুনকৈ। আমাৰ লগতে সোমাই যাব পাৰি, নুখুলিবি যাওক আকৌ, কি হ'ল? মানে এয়া এইটো কি গছ বুলি কয়? এইটো কি গছ বুলি কয় মাৰ। এইটো কাষে কাষে পুৰা ধুনীয়াকৈ গছ ৰুই থৈছে।
বহুত ধুনীয়া জেগা ফটো মাৰিবৰ কাৰণেও আৰু বহুত মানে জেগাটো বহুত বেছি ঠাণ্ডা এইটো লেটেকু পুখুৰী এইটো এইটো পুখুৰীটো এইটো সাঁতুৰি চাম বুলি ভাবিছা নেকি ঐতিহাসিক লেটেকু পুখুৰী কি হ'ল এই দুজনীক দেখিলে মোৰ নিজকে দেখা ফিল নহ'লে বুঢ়া ফিল কৰোঁ কেলে বিয়া চিয়া হৈ গুচি যায় তোমালোক যে আছা ভাল লাগে নহ'লে নিজকে অকলশৰীয়া ফিল হয় ইহঁতক দেখিলে ভাল লাগে ডেকা তোমালোক দুটাক দেখিলে য়ং ফিল হয় নহ'লে বুঢ়া নিচিনা ফিল হয় চব মানে বিয়া পাতি আজৰি হেনো আমি নাই পতা যে নাপাতিবি তহঁতি 5 বছৰ কওক কিবা এটা এয়া আমাৰ পিছফালে থাকি আহিছে মানুহ এই লিজা জলিয়া মুখখন বৰ লেতেৰা হৈ আছে তই এনেও লেতেৰা তুই এতিয়া লেতেৰা হোৱা নাই তই এনেও লেতেৰা বা ধুনীয়া লাগিছে তো ধুনীয়া জেগাটো দেখা দে ধুনীয়াকে বেক কৰিব নহয় কৰি ল বেক কৰি ল এই নিজে কৰ মন নোৱাৰিছোঁ দেখিছ ক'ত কি লাগে তোক খেলিবলৈ পাৰ্ক লাগে খেলিবলৈ তই বাচ্চা হৈ আছ লিখা নাই মানে গোটেই এৰিয়াটোৱে এইটোৱে আৰু মানে এপ্ৰপ্ৰিয়েট কোনখিনি হৈছিলে সেইটোতো ক'ব নোৱাৰি এবাৰ মাহঁতে মানুহে নাছিলে সকলো নামঘৰ দিছিলে হাতে কাম নাছিলে আজিহে দেখিছোঁ মানুহ এইটো এটা নামঘৰ আছে কিন্তু অঁ আৰু ইয়াত ফটো মাৰিবলৈ বহুত ধুনীয়া প্লাছ জানো ক'ত আছিলে মুঠতে ইয়াতে হৈছে আৰু মানে জেগাটো ইমানেই পিচফুল ইয়াত মানে এটা শব্দ কৰি কথা ক'বলৈ মন যোৱা নাই ইমানেই ঠাণ্ডা হৈ আছে আৰু এইফালে এইটো কি হয় নাজানো এটা মন্দিৰ নিচিনাকৈ আছে আৰু কাষতে এইফালে ডাঙৰ গছজোপা আছে এইজোপা গছজোপা উঠা না ভাল আহিব ফটো এইজোপা গছজোপা চাওক আৰু এইফালে এইটো কি হিমা এইটো কুঁৱা কেলে গেট চেট দি থৈছে নহয় এইটো ধুইছিলে চাগে নেকি ইয়াত ধুইছিলে পাটনাত আৰু এইটো উজিৰৰ গৃহ কি হয় এইটো
কহ তই বি এড কৰি থকা মানুহ বাৰশহে জানে ইয়াত মানে শুইছিল আৰু থৈত ধ্যান কৰি শুইছিল মেমৰ পূৰা ফটো তুলি শেষ হোৱাগৈ নাই কি উঠাইছ মানে তাত কিয় বেছি হয় গম পোৱা নাই এতিয়া মেইনটেনেঞ্চ কষ্টবিলাক বেছি হয় ইয়াত ইমান মেইনটেনেঞ্চ আমি এতিয়া ওলাই গৈছোঁ আৰু বাই বাই দিছোঁ নাই হোৱা পাই দিবলৈ নাই হোৱা ন সি ম'ম' খাব আজি মই নোখোৱাওঁ এনেই কৈছোঁ দেই Kilipol on bidur bhai. deh jadi ada ini দেখাই দে নাচে আকৌ সি ভাল নাচে তোৰ নিচিনা থৈ না নাচিব ভাল নাচা মানুহে য'তে ত'তে নানাচে নহয় আমি ওলাইছোঁ আৰু ইয়াৰ পৰা এতিয়া ডাইৰেক্ট যাম আমি নাৰায়ণপুৰ চব এটা আমি এতিয়া আহি পাইছোঁহি গীতাঞ্জলি এই আমাৰ গীতাঞ্জলি আমাৰ গীতাঞ্জলি ষ্টাইলত খাই ষ্টাইলত খুলি অঁ কি চাওঁ কথা কি খাবা এতিয়া কি খাবা স্প্ৰিং ৰোল এয়া মেছেজ আহি আছে কাৰণ আমাৰ খানা আহি গ'ল আধা আৰু আধা আহিব আছে এয়া প্লেট দুটা দিব আৰু উঠিছে ইয়াত খাই বৈ হৈ গ'ল পূৰা পেট ভৰ্তি একদম আৰু মই পেকিং কৰি ল'লোঁ ম'ম' আৰু এতিয়া ক'লৈ যাওঁ ঠিক হোৱা নাই তাৰপিছতো ঘৰলৈ যাম বাৰু সোনকালে কি খালাগে তুমি কি খালাগে মই খালোঁ পানী চেণ্টাৰ ফুড হ'ব সেইকাৰণে ইমান হেৰি হৈছে আহিতে হ'ব ট্ৰেফিক জাম